কবিতাৰ শিৰোনাম অপেক্ষাৰে বাট চাই আছোঁ। কবি প্ৰেম বৈষ্ণৱ। পাঠ ভূমিকা লহকৰ। আহিম বুলি কৈও নাহিলা, ৰাতিপুৱাৰ পৰা আবেলিলৈকে অপেক্ষা কৰি কৰি ভাগৰি যোৱা নাছিলোঁ। তোমাৰ কথা ভাবিলেই কিবা যেন মায়াবী শক্তিয়ে মোৰ সমগ্ৰ শৰীৰ ক্ৰিয়া কৰে। পাহৰি যাওঁ সমস্ত বেদনা। এক অবুজ শিহৰণে মোক ব্যাকুল কৰি তোলে। হৃদয়ৰ কোনো চকুৰ পৰা নিজৰাৰ পানীৰ দৰে বৈ আহে এজাক হিমশীতল বৃষ্টিৰ ধাৰা। প্ৰেমানলত দগ্ধ হোৱা কমল হৃদয় হাত পৰে। অনুভৱ হয় অবুজ শিহৰণ। পুলকিত হৃদয়ৰ কোহে কোহে জীয়াই থকাৰ প্ৰেৰণা দিয়ে। ৰঙীন পোহৰে অহাৰ বতৰা দিয়ে। এজাক বিষাক্ত আন্ধাৰে মোৰ চৌপাশ ঘেৰি ধৰিছে। প্ৰেম, বিশ্বাস, তমসা নাখিবলৈ পলমকৈ হ'লেও তুমি আহিবা। সেয়ে বকুলৰ তলত এতিয়াও তোমাৰ অপেক্ষাত আশাৰে বাট চায়েই আছোঁ। ধন্যবাদ।